Good morning friends. স্বাগতম জনাইছো মোৰ YouTube চেনেল টেনচন ব্লগলৈ। এতিয়া আমি বজাৰ গৈ আছো লৰাৰ কাৰণে খোৱা বস্তু আৰু খেলা বস্তু আনিবলৈ, কাৰণ তাৰ চুলি দীঘল হৈছে, সি আমাক চুলি কাটিব নিদিয়ে আৰু কৰোনাৰ কাৰণে যেহেতু চেলুনতো লৈ যাব নোৱাৰো, সেইকাৰণে ঘৰতে কাটি দিম বুলি ভাবিছো। তো সি বস্তুখিনি দিলেহে চুলি কাটিব দিম বুলি কৈছে, সেইকাৰণে এতিয়া বজাৰ গৈ আছো, মানে তাৰ কাৰণে কিবা অলপ লৈ আহো। আছে বহা বহা মোৰ শ্ৰীমতী বহি গ'ল গাড়ীত। অলপ তেল ভৰাই লওঁ এতিয়া। পেট্ৰল পাম্প, আমাৰ সোণাপুৰ পেট্ৰল পাম্প এইটো মোৰ ঘৰৰ নিচেই ওচৰত। তেল ভৰাই লওঁ অলপমান। এইখিনি নিউ মাৰ্কেট বুলি কয়। এইখিনি নিউ মাৰ্কেট পাৰ হোৱাৰ পাছত আমি পাম অল্ড মাৰ্কেট। এইখন দীঘাৰু নদী। দীঘাৰু নদীৰ ওপৰত আমাৰ ইয়াতে দুখন দলং আছে। এইখন হাইৱেৰ ওচৰত এখন দলং, এইখন হাইৱেৰ লগত দলং, আৰু এইখন হ'ল আমাৰ চিটিৰ মাজৰ দলং। দলংখন উঠাই নাই নেকি? উঠছে। এইখন নদীতে আমি গা ধুই ডাঙৰ হলো। আগতে বাৰু সৰু আছিলে, এতিয়া বহল হৈ গৈছে, বহুত ডাঙৰ হৈ গৈছে দলংখন, নদীখন। বহুত ভাল লাগে এইখিনি জেগা, ধুনীয়া বতাহ মাৰি থাকে। ধুনীয়া বতাহ মাৰি আছে। এইখন দলঙৰ ওপৰত, মানে এইখন দলং থকাৰ আগতে ইয়াত এখন আগৰ পুৰণি দলং আছে, ব্ৰিটিছৰ দিনৰ দলং আছিলে। সেই দলংখন মানে জহি খহি যোৱাৰ পাছত এইখন দলংখন বনালে ইয়াতে। মাছ মাৰি আছে। টাইম পাছৰ কাৰণে টাউন পাৰ হৈ অলপ মানে গাঁৱৰ ফালে আহি গ'লো। অলপ ফুৰি আকৌ বজাৰখিনি কৰি ঘৰলৈ গুচি যাম আৰু। ৰংদলৈ গাঁৱৰ মনোমোহা দৃশ্য চাওক, কি ধুনীয়া ধুনীয়া বতাহ মাৰি আছে। মাইণ্ডটো ফ্ৰেছ হৈ গ'ল, ধুনীয়া বতাহ খাই। ধুনীয়া ৰাস্তা। এনেকুৱা পৰিৱেশ সঁচাকৈ বহুত ভাল লাগে।
ঘূৰি ঘূৰি বজাৰ আহি পালোঁ। এইখিনি অল মাৰ্কেট বুলি কয়। এতিয়া যি ল'বলগীয়া আছে আমি লক্ষীষ্টৰৰ পৰাই লৈ লওঁ। দাদাৰ ডিমাণ্ড চুলি কাটিব লাগিব, তেতিয়াহে এইটো দিনহে চুলি কাটিব দিব। কিমান দাম? অফ কেনেকৈ কৰে? পকা দে পকা খাব লাগিব এইটো বুজা না। এয়া হৈছে অল মাৰ্কেটৰ হনুমান মন্দিৰ আৰু শিৱ মন্দিৰ। মাজে মাজে ইয়াতে আমি পূজা কৰিবলৈ আহোঁ। বজাৰ কৰা হৈ গ'ল। এতিয়া ঘৰৰ ফালে গৈ আছোঁ। ইয়াৰ পৰা আৰু 3 ছেকেণ্ডমানৰ ৰাস্তা মোৰ ঘৰলৈ পাম আৰু। ঘৰ আহি পাই গ'লোঁ। তোমাৰ কাৰণে কিবা আনিছো। দেখাই দিয়াচোন তাক। এতিয়া চুলি কাটিব দিবানে? চাওঁ মুখখন চাওঁ, এইফালে চাওঁ। এতিয়া চুলি কাটিব দিবা? হা দেখিছা চুলি কাটিলে কি কি পায়?
পত্নী বনিল নাপিত আজি দিনটোৰ আয়োজন মাছ ফ্ৰাই কি হয়তো হৈ গ'ল ফাইনেলি চুলি কাটা শুনো এইফালে চোৱা এনেকৈ কোৱা কৈ দিয়া কিবা চুলি কাটা হয় কোৱা কৈ দিয়া এইফালে চাই কোৱা দাদা পঠাই দিব কেতিয়াচোন কৈছিল দাদা মন কৰিছে দাদা মই চুলি কাটিলো মায়ে চুলি কাটি দিলে বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ